নমস্কাৰ এনএছও টিচাৰসকল মই আগতে আপোনালোকক জনাইছোঁ যে মই যেটো কোৰ্স 508 এছাইনমেন্ট 3 1 কোৱেশ্চন যেতিয়া আপলোড কৰিছো তেতিয়া নেক্সট ভিডিওটো এছাইনমেন্ট 3 ৰে 2 নম্বৰ কোৱেশ্চনটো আপলোড কৰিম আৰু এইটো ভিডিওত আপোনালোকৰ কোৰ্স 508 এছাইনমেন্ট 3 2 নম্বৰ কোৱেশ্চন এনসাৰটো আপলোড কৰা হৈছে আৰু কোৱেশ্চনটো আছে what are the principles of first aid briefly discuss the first aid in case of bleeding and unconscious to be given to a child educational সম্পূৰ্ণ আনসাৰটো ইয়া এটো ভিডিও দিয়া আছে আপোনালোকে প্ৰথমবাৰ হেকলৈ ভিডিওটো ভালদৰে চাব ভাল লাগিলে লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্ৰথমতে সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰিলে ভিডিওটো তলফালে যাব তলফালে যায় ৰঙা আখৰে লেখা সাবস্ক্ৰাইব অপচনটো ক্লিক কৰিব লগে লগে বেল আইকন এটা অপচন আহিব তাতে বেল আইকনত ক্লিক কৰি দিব ইয়াৰ ভিতৰত কোনো নতুন ভিডিও আপলোড কৰিলে আপুনি নটিফিকেশন দ্বাৰা পাই যাব ধন্যবাদ